মই গা পা ধুই আহিছোঁ, মোৰ স্কুটিখনো ধুলোঁ, ধুই মেলি এতিয়া ধূপ চুপ জ্বলাম আৰু তাৰপাছত বিশ্বকৰ্মা পূজা, আজি বিশ্বকৰ্মা পূজা যিহেতু মই স্কুটিখন ধুলোঁ, তাৰপিছত আজি কিখিনি হয় আপোনালোকক দেখাই যাম ভিডিঅ'টিৰ যোগেদি, চাই থাকক তেতিয়াহ'লে। পিন্ধো তাকে কনফিউজ হৈ গৈছোঁ। পিন্ধো তাকে কনফিউজ হৈ গৈছোঁ। নমস্কাৰ, আপোনালোকৰ বাৰু ভালনে? মোৰো ভালেই। আজি যিহেতু বিশ্বকৰ্মা পূজা উপলক্ষে আজি আমি ক'ৰবাত যোৱাৰ কথা আছে। ক'তনো যাওঁ এতিয়া নকওঁ, আপোনালোকে ভিডিঅ'টো চালে গম পাব। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আগলৈ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব চিজুছ ৱৰ্ল্ড। আমি ওলাই লওঁ আৰু দেই। এতিয়া আমাৰ ওলাই হৈ গ'ল। আজি ক'তনো যাওঁ আপোনালোকে চাই থাককচোন বাৰু, পাছত গম পাব। মিস্ত্ৰীয়ে কাম আধৰুৱা কৰি থৈ দিছে, লাগেই নাই কাম কৰি। ঘৰতো হ'লেহে ভালকৈ আপোনালোকৰ সংযোগটো দিম আৰু দেই। আজি আমি বেটেৰী ৰিক্সাতে যাম মামাহঁতৰ ঘৰলৈ। বিশ্বকৰ্মা পূজা আছে যে, সেইকাৰণে নিমন্ত্ৰণ জনাইছে আজি মামাই। সেইকাৰণে আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ পৰিয়ালটো। এই ওচৰতে হয়, মানে 1 কিলোমিটাৰমান হ'ব আৰু। এয়া আমাৰ এইডোখৰ ঢেকীয়াল বুলি কয়। ঢেকীয়াল তিনিআলি পামগৈ আৰু এতিয়া আমি গৈ আছোঁ। এয়া পাইছোঁহি আৰু মামাহঁতৰ ঘৰৰ পৰিৱেশ। এয়া মামাহঁতৰ ঘৰ মানে টেণ্ট হাউচ আছে, বিয়া সবাহ হ'লে এইবোৰ ভাড়ালৈ দিয়া হয়। বিয়া সবাহৰ কাৰণে আপোনালোকে লাগিলে কণ্টেক্ট কৰিব। এয়া মই আহি কাপোৰ সলাই ল'লোহি। মামীয়ে ক'লে কাপোৰযোৰ সলাই লোৱা, ভাল পাবা, সেইকাৰণে সলাই ল'লোঁ। আজি সাগরে গসারিনি সা 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 সাগরে গসারিনি সা 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 সাপা মাপা মাপা গা মা গা সাপা মাপা মাপা গা মা মা পা সাগরে গসারিনি সা 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 সাগরে গসারিনি সা 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 ये जीवन दिल जाने दरिया का तो बह जाए, बाकी क्या रह जाए। नगमे हैं, शिकवे हैं, किस्से हैं, बातें हैं। नगमे हैं, शिकवे हैं, किस्से हैं, बातें हैं, बातें भूल जाती हैं, यादें याद आती हैं, ये यादें किसी दिलों। আমি ঘৰ আহি পালোহি মামীহঁতৰ ঘৰৰ পৰা। তেতিয়াহ'লে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তুমি মোৰ জিয়া